মোবাইলটো ডেড হৈছে লগতে মই ডেড হৈ গৈছো So right here, what's up? This is Bimun. Welcome with a fresh vlog. Aru ekedin mobile to dead hoisile. To dead mobile to dead hoise logote moi dead hoi goise. Mobile to asile Poco X3 Pro. To motherboard or board issue ahi asile. To motherboard khon to napale. To ekene moi MI care ot goi kene di ahisu. Aru mobile to MI care nai. To bongai ot goi kene di ahisu. Aru tahote replacement kori dibo. Amar bongai gor MI care no is such a good care hoy. কাৰণ ভাল স্পেশালি মই ভাল পাইছো মোবাইলটো ল'ব গৈ আছো যোনটো MI Note 10 Pro দি আছে লগতে এটা ওয়াচ ফ্ৰী দিব তো ওয়াচটো ল'ম বাৰু দুদিন মান পিছত আহিব বলে আজি কল কৰিছিল মোক MI ৰ পৰা তো জাস্ট MI জাস্ট ফোনটো আনি এই ভিডিওটো আপলোড দিব লাগিব কাৰণ বহুত দিন ভিডিও আপলোড দিয়া নাই ন তো সেই কাৰণে আৰু কিবা নিচিনা মোবাইলটো ডেড হৈছে মই ডেড হৈ গৈছো আৰু কি কম আৰু মোৰ ট্ৰিপটো ষ্টাৰ্ট হোৱাৰ আগতে যে মোবাইলটো ডেড হ'ল সেইটোৱে মানে ভাল লাগিছে আৰু যদি ট্ৰিপত থাকতে ডেট হল ইয়াতে কি কৰিলো তাকো এটা স্পেয়াৰ মোবাইল আছে কিন্তু এইটো হৈছে স্যামসাং ইয়াৰ একো কামেই নাই তো হলেও কল সল কৰিব পাৰি আৰু মানে এইটো ইউজ কৰি আছিলো টেম্পলক যাওঁ ইয়েস বঙাই গল তো আজি বাহিৰৰ ডয়ডাৰ বেয়া হৈ আছে তো এইখানে ভাবিছো গাড়ীখনকে লৈ যাওঁ ইয়েস তো গাইছ এইখন ৰিসিপ্ট দিছিলে এইখন ল'ব লাগিব আৰু এইখনটো মই যেতিয়া পাৰচেজ কৰিছিলো এইখন মানে যেতিয়া পাৰচেজ কৰিছিলো তাৰে ৰিসিপ্ট হয় এইখন আৰু ইটো হৈছে ওয়াৰেন্টি ক্লেম কৰাৰ কাৰণে এটো দিছে যদি মোৰ আউট অফ ওয়াৰেন্টি হলে ন পুৰা এল লাগি গল হয় মোৰ কাৰণ ইটো ফোন পেলাই দিব লাগিল হয় এটো সব Poco X3 Pro আছিল পেলাই দিব লাগিলে হয় সো গাইস ফাইনালি উলাইলো ঘৰৰ পৰা আৰু মোৰ লগত আছে বিপুল আৰু পিছে দি আছে দেৱা তো মোৰ ফ্ৰেণ্ডে হয় ফাইনালি বঙাইগাঁৱত আহি পালো আৰু অকমান লোৱাৰ আছামৰ ফ্ৰণ্টতে আছে MI কেয়াৰটো তো তাত গৈ কিনে আপোনালোকক লগ পাই আছে সো ৰাইট ফাইনালি আহি পালো মোৰ পিছফালে আছে MI কেয়াৰ তো তাত সোমাই কিনে মোবাইলটো লৈ আপোনালোকক দেখাই আছো এহে ৰহা नहीं जाता তো গাইজ ফাইনালি মোবাইল অন হৈ গ'ল আৰু লেটছ সি আপোনালোক ভালকে দেখাই আছো ঘৰত গৈ সো ৰাইট ফাইনালি ঘৰত আহি পাই গ'লো আৰু একচুৱেলি তাতে ভিডিঅ' বেছি কৰিব দিয়া নাছিলে তো MI কেয়াৰত তো সেইকাৰণে বেছি ভিডিঅ' কৰা নাই তো সেইকাৰণে আপোনালোক ভাবিলোঁ যে ঘৰত গোটাই ডিটেইলছত আপোনালোকক কৈ দি আছে তো একদম ভাল লাগিছে আৰু এইটো হৈছে MI Note 10 Pro অলৰেডি আনবক্সিং কৰিছোৱে আৰু ইয়াৰ লগত যোনটো চাৰ্জাৰ থাকে সেইটো নিদিয়ে কাৰণ ইয়াৰ চাৰ্জাৰটো লোৱা নাছিলে তো ইয়াৰ চাৰ্জাৰটো মোক দিছিলে আৰু এইটো হৈছে ডিভাইচটো এইটো ডিভাইচটো পুৰা চাই লওক পুৰা নিউ ডিভাইচ দিছে আৰু লগতে MI Band 4 এটা ফ্ৰী দিছে এইটো কিউট চেম MI Band ফ্ৰী দিছে তো এইটোৱে আজিৰ ভিডিওটো আছিল এইখিনি আৰু ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব এণ্ড কমেণ্ট ডাউন ইয়ৰ ফেভাৰিট পাৰ্ট কষ্ট মোৰ ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম কিপ সাপোৰ্টিং কিপ লাভিং সাইনিং অফ বিমন ব্লগছ আৰু ন মানে যোনবিলাক Poco ইউজাৰ হয় তো আপোনালোকৰ যদি ওয়াৰেন্টি আছে তো তেতিয়াহ'লে এক্সচেঞ্জ কৰাটো বেছি বেটাৰ হ'ব এতিয়া নতুন দিলে ন তো ইয়াৰ ওয়াৰেন্টি আজিৰ পৰা নহয় যেতিয়া Poco X3 Pro লৈছিলোঁ তেতিয়াৰ পৰা ওয়াৰেন্টিটো মানে চলি থাকিব আৰু এতিয়া চলি আছে মোৰ ওয়াৰেন্টি আৰু হাইয়েষ্ট 4 মান্থছ মান আছে তো এনিৱে আৰু ভিডিওটো এইখিনি আছিল আৰু Poco ইউজাৰ বিউৱাৰ ডেড হৈ আছে তো সেইকাৰণে ভালকে ইউজ কৰিব যদি কোনোবাৰ আউট অফ ওয়াৰেন্টি হৈছে তো চাদাৰবোৰ্ড পোৱা মানে বহুত টান হৈ গৈছে নাপায় মানে যদি ভাল লাগিছে তেন্তে লাইক কৰিব নাপাহৰিব এণ্ড কমেণ্ট ডাউন ইয়ৰ ফেভাৰিট পাৰ্ট কোনটো পাৰ্ট বেছি ভাল লাগিছে তো আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব ইটছ ক্ল'জ টু 2K জল্দি কৰি দিয়ক তো বাই বাই লগ পাইছোঁ এটা অন্য ভিডিঅ' কাষ্টমাৰ ভগৱানৰ আশীৰ্বাদ আপোনালোকৰ মৰম কিপ ছাপোৰ্টিং কিপ লাভিং সাইনিং অফ বিমন ব্লগছ বাই বাই